ফটাই চটাই গোটেইখন আহিলে বতাহত হৈ আহিলে এখন শুকুৱাইছোঁ তাকে চুপহি কৰিম বুলি ভাবিছোঁ শুকুৱাই লওঁ শুনে বাৰুকে বোৱাৰীজনী যে ইমান দাগী উচুনিৰ পৰা কোলা চাহ পানী এবাটি ডাঠকৈ খাব মন গৈছে তাকো খাবলৈও পোৱা নাই এতিয়ালৈকে বোৱাৰীজনী ইমান নিদে ইমান দাগী বোৱাৰীখন এখন এই বোৱাৰী ফলাকৈ চুকৰ পৰা আনিলে যে ফলাকৈ চুকৰ পৰা সেইজনে ইমান লেজি ফলাকৈ চুকৰ গোটেই মানুহখনে দাগীও লোভিয়াও নাই চাহ পানী খাই লখি এজনীক খাং খাং পাইছিলে দেই এতিয়া আকৌ ঘুমটোলে গ'ল জানো এজনী বুঢ়ীজনী একেবাৰে টিকা উভতাই দিব লাগে চাহ পানী খা জল্দি বাতি ধুতে আহিবি যামগে পইচা এই গেদে ইমান লক্ষ্য নাই দেখিছ বোৱাৰীজনী পেৰেটখনটো পেলাইছে কিমান যে গৈছে আজি গৈ মিনটি কেতিয়া 8 মানৰ চাহ কাপ এদি দিছে ইমান ফিনো হেঁপাহ পেলাই নাই তাকো গাখীৰ আছে আজি যিমান যি ক'লো বোৱাৰীজনী মানিব লাগিব দেই ইমান ধুনীয়াকৈ সিজায় চিন্তা হ'ব দেই একদম বুঢ়ীজনী একেবাৰে ৰ'দে শুকাব নাই ইমান তিতি আছে কালি বতাহ পা বৰষুণ দিলে বতাহ দিলে এতিয়া তিতি আছে অকল ভাত সিজা খাং খাংহে কৈ থাকে আৰু কাপ পানী দিবি নেকি ইছানি বাতিতে ধুলে না আকৌ একেবাৰে যা আপোনাৰ লাজ লগা নাই মাৰক গুজৰি বুঢ়ী দে মই ঘুমাইব পাৰিমে হাও নালাগে না গুজৰি ঘুমাই যায় আজি বোৱাৰীক অকণমান ফুচলাব লাগিব নহ'বা মই আজি দিনত ভাতে নাপাম নহ'বা বালটো ধুই থাকিম এমদে চব পেলাইহে দিম আকৌ মই ভাত খাব লাগে বুলিহে মোৰ আকৌ পেটটো বেছিয়ে দুখীয়া তেতিয়া খাং খাংকৈ থাকে এনে শৰীৰ সুস্থ ক মোৰ কিডনী দুটা আছে মোৰ মই ইমান ধুনীয়াকৈ ৰুইছিলোঁ ফটেঙা গোটা হৈ হৈয়ে একদম নাইকিয়া হৈছে এই বুঢ়ীজনী পৰা আছে মুখ লগাই থাকে যে সদায় সময়ত গোটেইখন নাহিব এতিয়া আকৌ ৰোৱা সময়ত যে নাহে কোনো এই যে এই শুনা মই দিছোঁ মই নিজেহে গোটেই দিনটো কাম কৰি গেধেইজনী এজনী কাম এখনো কৰিব নোৱাৰে কৈ ঠিক আছে তই ৰোৱা কোনে দিছিলে কচু গুজা ডাঙৰ হৈছে দেই সোনকালে খাব লাগিব মোক কচু খাই বৰ পাওঁ আপুনি কি শাক বেয়া পায়নো আলু ভাল পাওঁ দাইলো ভাল পাওঁ কচু ভাল পাওঁ চব ভাল পাওঁহে হ'ব কৈছে দেই আজি খাবগৈ লাগিব পাই দালি চিঙি পিনি বুঢ়ীজনীৰ পৰাহে আকৌ মুখ লাগে মই চব বস্তু ৰুলে জগেই কিজানি মই ৰোৱা বস্তুবোৰ মুখ লাগে তই যিহে খকুই এখন ঘৰ আহি পিনে মোৰ ভুল হ'ল তোক কোনে আহিব কৈছে তই নিজে আহিছ ক বই যা দি এতিয়া সুধাই থৈ আহোঁগৈ তোৰ নিচিনা এজনী থকা হ'লে মই ভূমতো নাহোঁ মই নিজে অহা তোক পিতাই আনিলে বুলিহে আহিলোঁ খেলা বুঢ়ী